নমস্কাৰ। দিনটো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ সৈতে ষ্টুডিঅ'ত মই অপূৰ্ব আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইউটিউব চেনেল জোনাক ষ্টাডি ইনফো। বন্ধুসকল, এই খবৰকেইটা আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়, গতিকে ভিডিঅ'টো স্কিপ কৰি শেষলৈকে চাই থাকক। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ বিভিন্ন বাতৰিৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোতকৈ আগত যায়। আহকচোন এতিয়া বাতৰিসমূহ কি আছে চাই লওঁ। সন্ধিয়াৰ প্ৰথমটো খবৰ। কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব অৰুণোদয় আঁচনি। BTC অঞ্চলক বাদ দি ৰাজ্যৰ 29খন জিলাৰ হিতাধিকাৰী একাউণ্টত অহা কাইলৈৰ পৰা সোমাব অৰুণোদয় আঁচনিৰ ধন। আজি জনতাৰ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৰাজ্যৰ বিত্ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মেছেজযোগে এই সুবিধা লাভ কৰাৰ বাবে নিৰ্বাচিত হোৱা 18 লাখ হিতাধিকাৰীৰ ফোনলৈ এই খবৰ গৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডৰ পৰা অৰুণোদয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। ইপিনে এই অৰুণোদয় আঁচনিৰ বাবে এটা কল চেণ্টাৰ থাকিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। যিসকল হিতাধিকাৰীৰ একাউণ্টত কিবা কাৰণত এই ধন জমা নহয়, তেওঁলোকে ফোন কৰি সেই কল চেণ্টাৰ জনাব পাৰিব। যদি কোনো চৰকাৰী চাকৰিয়াল থকা পৰিয়ালত যদি অৰুণোদয় আঁচনি লয়, তেন্তে সিমান টকা তেওঁ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ডিচেম্বৰত হিতাধিকাৰীয়ে দুবাৰ ধন পাব। 1 তাৰিখে আমি যি ধন দিম সেয়া নৱেম্বৰ মাহৰ, আৰু ডিচেম্বৰ ধন 26 তাৰিখে লাভ কৰিব। তাৰ পাছত প্ৰতি মাহৰ শেষৰ সপ্তাহত তেওঁলোকে 830 টকাকৈ পাই থাকিব। ডিব্ৰুগড়ত জুবিন গাৰ্গে মুকলি কৰিলে জুবিন পথ। মোৰ মৃত্যুৰ বাবে মোৰ নামত এটা আটকধুনীয়া পথ মুকলি কৰিবলৈ পাই মই বহুত সুখী। আজি নিজৰ নামত নামাকৰণ কৰা এটা পথ মুকলি কৰি ডিব্ৰুগড়ত এই মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। ডিব্ৰুগড় বৈৰাগী মঠত জুবিনৰ পথ নিজৰ নামেৰে নামাকৰণ কৰা এটা পথ দেওবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। গৌতম বদলৈ নামৰ এজন প্ৰকৃতিপ্ৰেমী উদ্যমী যুৱকে নিজৰ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা এই পথটোৰ কাষত দেৱালত আটকধুনীয়াকৈ অংকন কৰিছে ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, খগেন মহন্ত, পাপন, জয়ন্ত হাজৰিকা, বিষ্ণুৰাভাৰ দৰে আদি শিল্পীৰ প্ৰতিচ্ছবি। ইয়াৰ পূৰ্বেও এইজন উদ্যমী যুৱকে ডিব্ৰুগড় বৈৰাগী মঠত একক প্ৰচেষ্টাৰে নিজ পিতৃ হেম্বৰ বৰদলৈ নামেৰে এটা পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল। আৰু আজি নিজৰ চেষ্টাৰে নিৰ্মাণ কৰা দ্বিতীয়টো পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে। চহৰখনৰ 3 নং ৱাৰ্ডৰ বৈৰাগী মঠত এই পথ মুকলি কৰে জুবিন গাৰ্গে যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে অসমৰ বাট পথসমূহ উন্নয়ন কৰাৰ দিশত চৰকাৰে বহু কৰিবলগীয়া আছে বুলিও মন্তব্য কৰে। চাকৰি প্ৰাৰ্থীৰ বাবে আহিছে ভাল খবৰ, কাৰণ শীঘ্ৰে প্ৰকাশ পাব 4716টা খালী পদ পূৰণৰ বিজ্ঞাপন। চাকৰি প্ৰাৰ্থীৰ বাবে আছে ভাল খবৰ, কাৰণ ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। সকলো ঠিকে থাকিলে আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে পূৰণ কৰিব খালী হৈ থকা পদসমূহ। ইতিমধ্যে প্ৰায় শেষ হৈছে প্ৰাৰম্ভিক কাম কাজ। নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহতে ৰাজ্যৰ মুখ্য সচিবে 18টা বিভাগলৈ খালী পদত থকা সবিশেষ বিচাৰি প্ৰেৰণ কৰিছিল পত্ৰ, আৰু খবৰ অনুসৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সৰ্বমুঠ 4716টা পদ খালী হৈ আছে বিভিন্ন বিভাগত। ইয়াৰে ভিতৰত তৃতীয় শ্ৰেণীৰ 170টা, চতুৰ্থ শ্ৰেণীৰ 162টা পদ খালী হৈ আছে, কিন্তু এইখিনি নতুনকৈ সৃষ্টি কৰা পদ নহয়। পৰৱৰ্তী খবৰ। প্লাষ্টিকৰ কাপক বিদায় দি দেশৰ সকলো ৰেল ষ্টেচনতে এইবাৰ মাটিৰ কাপতে বিক্ৰী হ'ব চাহ। দেওবাৰে ৰেল মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা জানিবলৈ দিয়ে। পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰত সৰ্বসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে এনে প্ৰচেষ্টা লোৱা বুলি কোৱা হৈছে। ৰাজস্থানৰ আলৱাৰ জিলাৰ ধিগাৱাৰ বান্দিকুই ছেকশ্যন ইলেক্ট্ৰিক লাইনত ৰেল পৰিষেৱা উদ্বোধন কৰি ৰেল মন্ত্ৰীগৰাকীয়ে কয় যে ৰেল ষ্টেচনসমূহত ইমান দিনে প্লাষ্টিকৰ কাপত চাহ বিক্ৰী হৈছিল। দেশৰ 400টা ষ্টেচনত মাটিৰ পাত্ৰত চাহ বিক্ৰী কৰা হৈছে, কিন্তু এইবাৰ পৰা সকলোতে কেৱল মাটিৰ পাত্ৰতে চাহ বিক্ৰী কৰিব পাৰিব। দেশক প্লাষ্টিকমুক্ত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ৰেল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰেল মন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত কেন্দ্ৰৰ ফালৰ পৰাই প্ৰতিটো ষ্টেচনলৈ এই মাটিৰ পাত্ৰসমূহ যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে। অৱশ্যে কেতিয়াৰ পৰা দেশৰ সকলো ষ্টেচনতে মাটিৰ কাপত চাহ বিক্ৰী আৰম্ভ হ'ব সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই। পৰৱৰ্তী খবৰ দিবলৈ লৈছোঁ এয়াৰটেল গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ, কাৰণ এয়াৰটেলে আগবঢ়াইছে বিনামূলীয়া 5GB ডাটা। কিন্তু কেনেকৈ পাব তাৰ বিষয়ে জানিবলৈ আপুনি শেষলৈকে চাই থাকক। এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে আহিছে সুখবৰ। এইবাৰ গ্ৰাহকসকলে বিনামূল্যে লাভ কৰিব 5GB ইণ্টাৰনেট ডাটা। টেলিকম সংস্থাটোৱে ইয়াৰ গ্ৰাহকসকলৰ বাবে এই নতুন অফাৰ আগবঢ়াইছে, কিন্তু ইয়াক লাভ কৰিবলৈ হ'লে কিছু চৰ্ত পূৰণ কৰিব লাগিব আপুনি, আৰু তেতিয়াই এই বিনামূল্যে ডাটা লাভ কৰিব। বাতৰি অনুসৰি এয়াৰটেলৰ নতুন প্ৰিপেইড গ্ৰাহকসকলে বিনামূলীয়াকৈ 5GB ডাটা লাভ কৰিব।
নতুন প্ৰিপেইড গ্ৰাহক যিসকলে নতুন কানেকশ্যন লৈছে বা 2G বা 3G বা 4G কানেকশ্যনলৈ সলনি কৰিছে তেওঁলোকে প্ৰথমবাৰ এয়াৰটেল থেংকছ এপ ডাউনলোড কৰি ৰেজিষ্ট্ৰেশ্যন কৰিলে এই অফাৰ লাভ কৰিব। অৱশ্যে কানেকশ্যন লোৱাৰ 30 দিনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইয়াৰ 3 দিনৰ ভিতৰত গ্ৰাহকসকলে 1GB ডাটাৰ 5খন কুপন লাভ কৰিব আৰু তাৰ পাছত এয়াৰটেল থেংকছ এপৰ পৰা সেইবোৰ ৰিডিম কৰিব লাগিব আৰু এয়া 90 দিনৰ ভিতৰতে কৰিব লাগিব কিয়নো এই সময়ৰ পাছত ইয়াৰ ম্যাদ উকলি যাব। তদুপৰি ৰিডিমৰ পাছত 3 দিনৰ ভিতৰত এই ডাটা শেষ কৰিব লাগিব। ইফালে যিসকল পুৰণি গ্ৰাহক আছে 4G কানেকশ্যন থাকিলেও এয়াৰটেল থেংকছ এপ ডাউনলোড কৰা নাই তেওঁলোকে প্ৰথমবাৰ এপছটো ডাউনলোড কৰিলে 2GB ডাটা পাব আৰু ইয়াৰ বাবেও একেই নিয়ম প্ৰযোজ্য হ'ব। তদুপৰি আৰু এটি উপায়েৰে এয়াৰটেল গ্ৰাহকসকলে বিনামূলীয়াকৈ 6GB ডাটা লাভ কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰিপেইড গ্ৰাহকসকলে 598 টকা ৰিচাৰ্জ কৰিব লাগিব আৰু ইয়াৰ ম্যাদ হ'ব 84 দিন। এই ৰিচাৰ্জ পেকটো কৰা গ্ৰাহকসকলৰ এয়াৰটেলৰ তৰফৰ পৰা 6খন ৰিচাৰ্জ কুপন দিব আৰু সেই প্ৰতিখন কুপনতে গ্ৰাহকে পাব 1GB কৈ ডাটা। গ্ৰাহকসকলে মুঠতে 6খন কুপনেৰে 6GB ডাটা পাব। পৰৱৰ্তী খবৰ, ধোনীক অতিক্ৰমী প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটত এলিট ক্লাবত কোহলিৰ অন্তৰ্ভুক্ত। টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ভাঙিলে মহেন্দ্ৰ সিং ধোনীৰ অনবদ্য অভিলেখ। ইয়াৰ দ্বাৰা প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাবত স্থান লাভ কৰিলে কোহলিয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া ছিৰিজৰ দ্বিতীয়খন মেচত নিজৰ অৰ্ধশতৰন কৰাৰ পথত কোহলিয়ে 7টা চাৰি কোবায়। মেচখনৰ প্ৰথমটো বাউণ্ডেৰী মৰাৰ লগে লগে কোহলিয়ে এদিনীয়া ক্ৰিকেটত ধোনীৰ 499টা চাৰি মৰাৰ অভিলেখ ভংগ কৰে। কোহলিয়ে নিজৰ ইনিংছটোৰ দ্বিতীয়টো চাৰি মৰাৰ লগে লগে অধিনায়ক হিচাপে অতিক্ৰম কৰে ধোনীক। ধোনীৰ 500টা বাউণ্ডেৰীৰ অভিলেখ স্পৰ্শ কৰে। কোহলিৰ এদিনীয়া ক্ৰিকেটত মুঠ বাউণ্ডেৰীৰ সংখ্যা হ'লগৈ 505টা আৰু এই সূত্ৰে কোহলিয়ে বিশ্বৰ 4ৰ্থগৰাকী তথা ভাৰতীয় প্ৰথমগৰাকী অধিনায়ক হিচাপে 500টা বাউণ্ডেৰী ক্লাবত প্ৰৱেশ কৰিলে।